ইংৰাজী নৱবৰ্ষৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ কবিতাৰ শিৰোনামা জীৱনৰ ভগ্নাংশ। কবি অতুল ভট্টাচাৰ্য। পৃথিৱীৰ আটাইতকৈ কঠিন অংকটোলৈ বহি আছো মই। সন্মুখত মোৰ আধা মেলা পাটীগণিতৰ কিতাপ। মোৰ মজ্জাৰ বহীত মই যি পাতি থৈছো, সেয়া মাথো এটি সংখ্যা নহয়, সেয়া হৈছে এটি ভগ্নাংশ, জীৱনৰ ভগ্নাংশ। মই দুখক সুখেৰে পূৰণ কৰিছো আৰু স্মৃতিৰ পৰা বিয়োগ কৰিছো বিমৰ্ষতা। শেষত হৰণ কৰিছো শূন্যেৰে। মই লিখিছো, কাটিছো, লিখিছো, কাটিছো। শূন্যেৰে হৰণ কৰোঁতে মোৰ ভুল হৈ গ'ল। মোৰ প্ৰত্যাশাবোৰ হৈ পৰিল অসীম অনন্ত। মই হৰণ কৰিব খোজো। যোগ বিয়োগ পূৰণ হৰণ কিংবা ঐকিক নিয়ম, যিকোনো পদ্ধতিৰে মই এটি সিদ্ধান্তত উপনীত হ'ব খোজো যে জীৱনৰ ভগ্নাংশবোৰ জীৱনটোতকৈও ডাঙৰ। ধন্যবাদ।